অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ লগতে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ অসমৰ উদ্যোগত পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত আত্মসহায়ক গোটবোৰক লৈ বিশাল মহিলা সমাৰোহ। ডকমকা কাণ্ড, কাৰ্বি আংলং আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হত্যাকাণ্ডৰ সৈতে জড়িত আৰু দুজন ব্যক্তি। কটন ফাৰ্মত কুঁহিয়াৰ খেতি, জিলা কৃষি বিভাগৰ অধীনত খেৰণীস্থিত কটন চিট ফাৰ্মৰ অদ্ভুত কাণ্ড, কাৰ্যালয়ত মাহটো এবাৰো বিষয়া নথকাৰ অভিযোগ, নিম্ন সহকৰ্মীসকলে নাজানে বিষয়াৰ নাম। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ লগতে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ অসমৰ উদ্যোগত পশ্চিম কাৰ্বি আংলঙৰ খেৰণী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হয় বিশাল মহিলা সমাৰোহ। কাৰ্বি আংলং আৰু ডিমা হাছাওৰ দুই পাৰ্বত্য জিলা মহিলা আত্মসহায়ক গোটবোৰক কনকলতা মহিলা সবলীকৰণ আঁচনিৰ জৰিয়তে 25,000কৈ টকা ঘূৰণীয়মান পুঁজি এককালীন সাহায্য প্ৰদান অৰ্থে অনুষ্ঠিত হয় এই সমাৰোহ। খেৰণীত অনুষ্ঠিত এই বিশাল মহিলা সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সৰ্বানন্দ সোণোৱাল, বিশিষ্ট অতিথি ক্ৰমে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ মন্ত্ৰী নৱকুমাৰ দলে আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, লগতে দুই পাৰ্বত্য জিলা 5 বিধায়ক ক্ৰমে ডিফু বিধানসভাৰ সমষ্টিৰ বিধায়ক তথা পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুমৰংহাং, হাওৰাঘাটৰ বিধায়ক জয়ৰাম ইংলেং, বোকাজানৰ বিধায়ক ডক্টৰ নুমল মুমিন, বৈঠালাংছৰ বিধায়ক ডক্টৰ মানসিং ৰংপি, ডিমা হাছাও হাফলং বিধানসভাৰ বিধায়ক বীৰভদ্ৰ হাগজেৰ, লগতে দুই স্বায়ত্তশাসিত জিলা পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে তুলিৰাম ৰংহাং, দেৱালাল গাৰ্লুছাৰ লগতে দুই পাৰ্বত্য জিলা পৰিষদীয় সদস্যবৃন্দ উপস্থিত থাকে। সভাত ভাষণ প্ৰসংগত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছৰ দিনত আত্মসহায়ক গোটসমূহক সহায় প্ৰদান কৰিছিল, কিন্তু মাত্ৰ 5,000 টকাত সীমিত আছিল। গতিকে ইয়াৰ তুলনা কৰিলে কংগ্ৰেছৰ দিনত মহিলাৰ মূল্য আছিল আন টকা। আমি সকলোকে লগত লৈ উন্নয়নৰ বাবে আজি আমি কাম কৰিছো। আজি যেতিয়া কিছুমানে কয় যে ই অসমীয়া, ই কাৰ্বি, ডিমাচা, আমি মনটো দুখ পাওঁ। আমি ভাবো যে অসমখন এখন ডাঙৰ ফুলনি বাগিচা। এখন ফুলনি বাগিচা কেতিয়াও নাৰ্জী ফুলেৰে হ'ব নোৱাৰে, কেতিয়াও অকল গোলাপ ফুলেৰে হ'ব নোৱাৰে, তাত বহুত ফুল থাকিব লাগিব। ঠিক সেইধৰণে অসমখনো এখন ডাঙৰ বাগিচা। হিন্দী ভাষীৰ পৰা, কাৰ্বিৰ পৰা, ডিমাচাৰ পৰা, কোচ ৰাজবংশী, আহোম, কলিতা, অসমীয়া, মুছলমান, ডিমাচা, কুকি সকলোকে লৈ অসম নামৰ এই বাগিচাখনৰ সৃষ্টি হৈছে। আমি সকলোকে লগত লৈ কাম কৰাক আমি বিশ্বাস কৰোঁ। কিন্তু ইয়াৰ বিপৰীতে বিজেপি মহিলা আত্মসহায়ক গোট গঠন কৰি 25,000 টকা প্ৰদান কৰিছে। আৰু এই সাহায্যটোৱে চূড়ান্ত নহয়। যদিহে আত্মসহায়ক গোটবোৰে উক্ত টকা সৎ ব্যৱহাৰ কৰি দেখুৱালে পৰৱৰ্তী সময়ত 50,000 টকা আৰু তাৰ পিছত 5 লাখ টকালৈকে বিজেপি চৰকাৰে সাহায্য প্ৰদান কৰিব বুলি উল্লেখ কৰে। আনহাতে অহা 2 অক্টোবৰৰ পৰা PPL হওক বা APL হওক 60ৰ ঊৰ্ধত থকা বৃদ্ধসকলক পেঞ্চনৰ ব্যৱস্থা কৰিব। এনেদৰে বিজেপি দলে এটাকৈ অসমৰ সৰ্বাংগীন উন্নয়নৰ কাম কৰি আহিছে। কাৰ্বি আংলং জিলা পৰিষদৰ 26টাকৈ সমষ্টি আছে। তাৰ প্ৰতিটো সমষ্টিৰ উন্নয়নত 10 কোটি টকাকৈ প্ৰদান কৰিব। কাৰ্বি আংলং জিলা উন্নয়নৰ বাবে সৰ্বানন্দ সোণোৱালে নেতৃত্বাধীন বিজেপি চৰকাৰে গুৰুত্ব প্ৰদান কৰি আহিছে। ডিপুত মেডিকেল নিৰ্মাণৰ কামৰ অগ্ৰগতি চলিছে বুলি কৈ অসম এখন ফুলৰ বাগিচা আৰু ফুলৰ বাগিচা বুলি ক'লে কেৱল নাৰ্জী
ফুলেৰে বাগিচা হ'ব নোৱাৰে আমি আগন্তুক দিনত বিশ্বৰ মানচিত্ৰত আটাইতকৈ আকৰ্ষণীয় অঞ্চল হিচাপে এই অঞ্চলক গঢ় দিয়াৰ নিমিত্তে আমি প্ৰয়াস কৰিছোঁ আৰু সেইভাৱে আমি সঘনাই এই অঞ্চললৈ আহি আছোঁ আৰু আহি থাকিম পূৰ্বতে মুখ্যমন্ত্ৰীসকলে ইমান নাহে মোক যিটো খবৰ দিছে তুলিৰাম আৰু দেৱলাল গাৰুচৰাই যে পূৰ্বতে ইমানকৈ নাহে কিন্তু এতিয়া মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অন্যান্য যিমানসকল আমাৰ বিভাগীয় মন্ত্ৰী আছে আমি সকলোৱে সঘনাই ইয়ালৈ আহি আছোঁ আৰু আহি থাকিম কাৰণ আমাৰ লক্ষ্য এই অঞ্চলৰ উন্নয়ন আমাৰ লক্ষ্য এই অঞ্চলত বসবাস কৰা সকলো জাতি গোষ্ঠীৰ সকলো ধৰণৰ ফুল থাকিলেহে সুন্দৰ লাগে সেয়েহে কাৰ্বি অসমীয়া ডিমাচা বড়ো সকলো জনগোষ্ঠীৰ অসমত সৃষ্টি হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কংগ্ৰেছ চৰকাৰৰ তীব্ৰ সমালোচনা কৰি কয় যে কংগ্ৰেছে জিলাকেইখন উন্নত হোৱাটো বিচৰা নাছিল এতিয়া বিজেপি চৰকাৰে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাক পিছ পৰিবলৈ দিব নোৱাৰে দুয়োখন জিলাক অসমৰ ভিতৰত অতিকৈ সুন্দৰ পৰ্যটক জিলা হিচাপে গঢ় দিব ডিমা হাছাও জিলাৰ ওপৰত ACS প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা যাতে পাহাৰীয়া জিলাও পৰাও ACS বিষয়া ওলাই আহে খেৰণীৰ পৰা বীৰেন ইংহিৰ ৰিপৰ্ট কাট নিউজ এতিয়াও অন্তপৰা নাই নীলোৎপল আৰু অভিজিতৰ নিৰ্মম হত্যাকাণ্ডৰ সৈতে জড়িত দুষ্কৃতিকাৰী তদন্ত শেহতীয়াকৈ আৰক্ষীয়ে এই হত্যাকাণ্ডৰ সৈতে জড়িত থকা সন্দেহত গ্ৰেপ্তাৰ কৰিছে আৰু দুজন ব্যক্তিক গ্ৰেপ্তাৰ হোৱা লোক দুজন এজন হৈছে অনমেছ আৰু আনজন হৈছে লংচন টিমু কাৰ্বি আংলং আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হত্যাকাণ্ডৰ সৈতে জড়িত আন দুজন ব্যক্তি গ্ৰেপ্তাৰ হোৱা লোক দুজন এজন হৈছে অনমেছ আৰু আনজন হৈছে লংচন টিমু দেশ তথা ৰাজ্যজুৰি তোলপাৰ লগোৱা ডকমকা পাঞ্জুৰিত নীলোৎপল আৰু অভিজিতৰ হত্যাকাণ্ডত জড়িত দুষ্কৃতিকাৰীৰ সন্ধান এতিয়াও অব্যাহত আছে কাৰ্বি আংলং আৰক্ষীৰ জিলাখনৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ দৃষ্টিৰ পৰা হাত সাৰিবলৈ আত্মগোপন কৰা সকলক আৰক্ষীয়ে বিভিন্ন উৎসযোগে তথ্য সংগ্ৰহ কৰি গ্ৰেপ্তাৰ কৰি আছে উক্ত হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত জিলা আৰক্ষীয়ে শেহতীয়াকৈ আৰু দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে ইয়াৰ লগে লগে হত্যাকাণ্ডটোৰ সৈতে জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰাৰ সংখ্যা 43 জনলৈ বৃদ্ধি পাইছে পশ্চিম কাৰ্বি আংলঙত জিলা কৃষি বিভাগৰ অধীনত খেৰণীস্থিত চিট ফাৰ্মৰ অদ্ভুত কাণ্ড কৰিব লাগে কটন অৰ্থাৎ কপাহৰ খেতি কৰিছে কুঁহিয়াৰৰ খেতি কটন চিট ফাৰ্মৰ মিনি মিলৰ বাবে দিয়া একমাত্ৰ ট্ৰেক্টৰখনেই হৈছে কাৰ্যালয়খনৰ অধীনত থকা খেতি কাম কাজৰ চলোৱা একমাত্ৰ আহিলা চিট ফাৰ্মৰ কাৰ্যালয় চলোৱাৰ দায়িত্বত থকা ভাৰপ্ৰাপ্ত বিষয়া কাংবুঢ়া তেৰণ মাহেকত এবাৰো নাথাকে কাৰ্যালয়ত নাথাকে আন কৰ্মচাৰীও বিগত 2016-17 বৰ্ষৰ পৰা আজি তাৰিখলৈকে 80 হেক্টৰ মাটিত কপাহ খেতি কৰি বিভাগটোৱে মাথো উৎপাদন কৰিবলৈ সক্ষম হৈছে 50 কুইণ্টেল কপাহ চিট ফাৰ্মৰ অধীনত থকা 80 হেক্টৰ মাটিত কপাহ খেতি কৰিবলৈ দিয়া একমাত্ৰ ট্ৰেক্টৰখনেই হৈছে উৎপাদনৰ আহিলা অৰ্থাৎ ট্ৰেক্টৰখনে জীৱ এইখন কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া কাংবুঢ়া তেৰণকে ধৰি সৰ্বমুঠ কৰ্মচাৰীৰ সংখ্যা আছে 9 জন কিন্তু কৰ্মচাৰী উপস্থিতিত কাৰ্যালয়ত নথকাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে আনহাতে আমোদজনক কথা যে কৰ্মচাৰীসকলে নাজানে এই কাৰ্যালয়ৰ বিষয়ানো প্ৰকৃততে কোন আৰু তেওঁৰ নামনো কি যোৱা 2018 জানুৱাৰীৰ পৰা CD পদত দায়িত্বভাৰ থকা বিষয়াগৰাকী এবাৰো হেনো অহা নাই কাৰ্যালয়লৈ হয় এইখনে পাহাৰীয়া জিলা কাৰ্বি আংলঙত কিছু ভিতৰুৱা চহৰ এলেকাত থকা চৰকাৰী কাৰ্যালয়ত চলি থকা প্ৰায় 16 ঘটনা প্ৰশ্ন হয় জিলা কৃষি বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য অমৰ সিং টিছয় এই কথা গম পায়নে যদি গম নাপায় তেন্তে ভালদৰে খা খবৰ লৈ চৰকাৰী কাম কাজ ভালদৰে চলোৱাৰ বাবে বিষয়া কৰ্মচাৰীসকলৰ নিৰ্দেশ তথা পৰামৰ্শ দিয়াটো কামনা কৰিছে খেৰণী অঞ্চলৰ একাংশ সচেতন ব্যক্তিয়ে মংগল ইংহিৰ ৰিপৰ্ট কাট নিউজ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত DLEDত নামভৰ্তিৰ ক্ষেত্ৰত এবাৰো কাৰ্বি ছাত্ৰ ছাত্ৰীসকলক বঞ্চিত কৰাৰ তীব্ৰ অভিযোগ আনিছে ছাত্ৰ সংগঠন KSA আৰু KSUৱে যোৱাবাৰৰ জনজাতীয় পাৰ্বত্য ছাত্ৰ ছাত্ৰী নামভৰ্তিৰ ক্ষেত্ৰত বঞ্চনা কৰাৰ দৰে এইবাৰো যাতে নহয় তাৰ বাবে ছাত্ৰ সংগঠন দুটাৰ নেতৃত্বই আজি নামভৰ্তিৰ প্ৰক্ৰিয়া সাময়িকভাৱে স্থগিত কৰি ৰাখিছে উল্লেখযোগ্য যে এইবাৰ DLED নতুনকৈ নামভৰ্তিৰ তালিকাত
খিলঞ্জীয়া কাৰ্বি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সীমিত সংখ্যা আসনহে দিয়া হৈছে। কাৰ্বি আংলঙত কাৰ্বি ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নৰ সুযোগ নাপালে যাব কলৈ? এইদৰে চিন্তা চৰ্চা কৰি KSA আৰু KSUৰ নেতা বিজয় বে আৰু জৰ্জ টিমুঙৰ নেতৃত্বত এটা সজাতি দলে জিলা শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিক সাক্ষাৎ কৰি বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত DLEDত পঢ়ি থকা অধিক ছাত্ৰ-ছাত্ৰীক সুবিধা দিয়াৰ দাবী তোলাৰ লগতে নামভৰ্তি সংক্ৰান্তীয় কামত কাৰ্বি পৰিষদ ফালৰ পৰা হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনায় ছাত্ৰ সংগঠন দুটাৰ নেতৃত্বই। আনহাতে দুই ছাত্ৰ সংগঠনৰ এই দাবীক পৰিষদে কিমান গুৰুত্ব সহকাৰে বিবেচনা কৰিব তাৰ ওপৰতেই নিৰ্ভৰ কৰিছে DLEDত পঢ়া আগ্ৰহী কাৰ্বি ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা ভৱিষ্যত। মংগল ইংখে ৰিপৰ্ট কাট নিউজ। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি। হেৰা NRCৰ সম্পূৰ্ণ খচৰাখন যে প্ৰকাশ হোৱা কথা আছিল, কিবা গম পাইছা নেকি? বিজ্ঞাপন এটা পাইছো দাদা। বলক দাদা NRC অফিচ যাওঁ, ভালদৰে সবিশেষ জানি লওঁ। ব'লা। ছাৰ, আহক আহক, কওকচোন কিয় বা আহিল? NRCৰ সম্পূৰ্ণ খচৰাখন যে প্ৰকাশ হোৱা কথা আছিল, কি হৈছে তাকে জানিবলৈ আহিলোঁ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি পৰীক্ষণৰ পাছত যোগ্য বিবেচিত সকলো আবেদনকাৰীৰ নাম সন্নিৱিষ্ট কৰি নিৰ্ধাৰিত সময়মতে NRCৰ সম্পূৰ্ণ খচৰাখন প্ৰকাশ কৰা হ'ব। খচৰাখন ওলোৱাৰ পাছত বা কি হয়? NRCৰ সম্পূৰ্ণ খচৰাখন প্ৰকাশ পোৱাৰ পাছত দাবী আৰু আপত্তি জনোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। দাবী উত্থাপনৰ প্ৰক্ৰিয়াটো কি? NRCৰ সম্পূৰ্ণ খচৰাত যদি কোনো আবেদনকাৰীৰ নাম অন্তৰ্ভুক্ত নহয়, তেন্তে সেই আবেদনকাৰীয়ে নিজৰ নাম অন্তৰ্ভুক্তিৰ কাৰণে দাবী দাখিল কৰাৰ আকৌ এটা সুযোগ পাব। আৰু আপত্তি জনোৱাৰ প্ৰক্ৰিয়াটো কি? যদি কোনো অযোগ্য ব্যক্তিৰ নাম NRCত সন্নিৱিষ্ট হয়, তেন্তে তাৰ বিৰুদ্ধে আপত্তি দাখিল কৰাৰো সুযোগ পাব। ছাৰ, কওকচোন। মই যদি সকলো তথ্য পাতি ভালদৰে পৰীক্ষণৰ সময়ত দিব নোৱাৰিলো, তেন্তে মই সেই তথ্য পাতি আকৌ দিয়া সুযোগ পামনে? চিন্তাৰ কোনো কাৰণ নাই। আপুনি তথ্য পাতিসমূহ দিয়াৰ আকৌ এটা সুযোগ এই দাবীৰ সময়তে পাব। দাবী আৰু আপত্তি দাখিল কৰা পদ্ধতিৰ বিষয়ত সুকীয়া বিজ্ঞাপনত প্ৰকাশ কৰা হ'ব। তাৰমানে এইখন চূড়ান্ত NRC নহয়? নহয়, এইখনো খচৰা NRC। সকলো দাবী আৰু আপত্তি নিষ্পত্তি কৰাৰ পাছতহে চূড়ান্ত NRCখন প্ৰকাশ পাব। আৰু এই চূড়ান্ত NRCখন 1971 চনৰ 24 মাৰ্চৰ মাজনিশাৰ সময়সীমা অনুসৰি সকলো প্ৰকৃত ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব। NRC আমাৰ অসমৰ কাৰণে এখন গুৰুত্বপূৰ্ণ দলিল। আহক আমি সকলোৱে একেলগে NRC উন্নীতকৰণ এই প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াওঁ। আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাৰটো খাইছিলি নে আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। কাঞ্চ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত। খৰচোতাৰ দেইৰুং নৈ খঙত বাউলি হৈছে। 28 জুনত হোৱা এজাক নেৰানেপেৰা পৰা বুৰশালধাৰ বৰষুণতে ফেনে ফুটুকাৰে জলপৃষ্ঠ উফন্দি উঠি বুঢ়াই পেলাইছে কয়লামাটি যাতায়াতৰ একমাত্ৰ পথ।
পানীৰে প্লাবিত হৈ ভয়ংকৰ ৰূপ ধাৰণ কৰা একমাত্ৰ গড়কাপ্তানি পথটোৰে ইপাৰৰ পৰা সিপাৰ আৰু সিপাৰৰ পৰা ইপাৰ হ'ব পৰা নাই শিক্ষা জীৱনৰ ক্ষতি হৈছে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ ৰোগীসকলৰ জৰুৰী অৱস্থাটো নিব পৰা নাই চিকিৎসালয়লৈ নীলিত পৰিষদীয় সমষ্টিত বিজেপি নিৰ্বাচনৰ বৰ্ষপতি উৎসৱ পালন কৰা এসপ্তাহে পাৰ হোৱা নাই এথোন বিকাশ আৰু পৰিৱৰ্তনৰ দোহাই দি পৰিষদৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ দিনত এবাৰৰ সৈতে ভয়ংকৰ বানৰ সন্মুখীন হোৱা এবাৰৰ সৈতে হ'ল দুবাৰ সুদীৰ্ঘ বাৰিষা কাল সন্মুখত পৰিয়ে আছে কি হ'ব নীলিপ সমষ্টি এই বৃহত্তৰ কয়লামাটি অঞ্চলৰ ৰাইজ কি হ'ব দেইৰো নৈপৰীয়া ৰাইজ এতিয়া অনাগত দিনৰ কথাবোৰ ভাবি ভাবি মূৰে কপালে হাত দি দুখত বিলাপ কৰিবলগীয়া হৈছে বিগত কেইবাবছৰ আগতে নিৰ্মাণ কৰিবলগীয়া RCC দলংখনৰ মাথো দুটামান খুঁটি নিৰ্মাণৰ নমুনা দেখুৱাই দায়িত্ব সামৰিলে এই দলংখন অতি সোনকালে নিৰ্মাণ সম্পূৰ্ণ নহ'লে আহি থকা দিনবোৰত প্ৰতি বছৰে এইদৰে বাৰিষা আহিলে নীলিপ কয়লামাটিবাসী ৰাইজৰ বাবে গভীৰ আশংকা আৰু দুৰ্ভোগৰ দিন কঢ়িয়াই আনি থাকিব কয়লামাটিৰ পৰা বিশেষ ৰিপৰ্ট কাট নিউজ মুঠতে হামৰেন কুণ্ডলী NEC পথেৰে যাতায়াত একেদিন হৈ পৰিছে জমৰ যাতনা ইফালে বোকাময় পথ আনফালে খহিছে পথৰ ওপৰত পাহাৰৰ মাটি ঠায়ে ঠায়ে কাষৰ বিৰাট গছ উভালি পৰিছে পথৰ ওপৰত যোৱা 25 জুনৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ বাবে পথৰ এই চূড়ান্ত দুৰ্দশা এই NEC পথটিক লৈ বিভিন্ন সামাজিক সংগঠনে বিগত দিনকেইটা কেইবাবাৰ গণপ্ৰতিবাদ তথা বিক্ষোভ পালন কৰা হ'ল প্ৰতি বাৰিষা অথবা গ্ৰীষ্মত হোৱা বৰষুণৰ বাবে পথটিৰে যাতায়াত কিমান দুৰ্বিষহ হ'ব পাৰে এনে কথাবোৰ আমাৰ প্ৰতিবেদনত বহুবাৰ কোৱা হ'ল কিন্তু এই বিষয়ক লৈ গান নুম দলৰে পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিয়াম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ আনহাতে কুণ্ডলীলৈ বুলি অনেকে লোকে নিজৰ জান লৈ উমনাম মিনিকুৰৰ অঞ্চলৰ পৰা ঘূৰি আহিবলগীয়া হৈছে ইমানতো এতিয়ালৈকে এই পথৰ নিৰ্মাণকাৰী ঠিকাদাৰ তথা নিৰ্মাণকাৰী সংস্থাই পথটিৰ অৱস্থা পৰিদৰ্শনৰ বাবে যোৱা নাই এই পথ নিৰ্মাণৰ দায়িত্বত থকা সংস্থা অথবা NEC-য়ে আজি 10 বছৰতকৈ অধিক কাল এনেদৰে পেলাই থোৱাৰ বাবে না ৰাজ্য চৰকাৰ না পৰিষদৰ চৰকাৰ কোনোটোৱে কৈফত তলব কৰা পৰিলক্ষিত নহয় এই পথ নিৰ্মাণ সম্পূৰ্ণ কৰা ব্যৱস্থা কৰাৰ বাবে প্ৰতিশ্ৰুতি দিয়া তুলিৰাম ৰংহাং আজি পৰিষদত বিজেপি শাসনৰ এবছৰে মাথো হামৰেনবাসীক আবুৱা ভৰিছে বুলি ক'ব বিচাৰিছে হামৰেনবাসী ৰাইজে বিশেষ প্ৰতিবেদক কাট নিউজ কংগ্ৰেছৰ 15 বছৰীয়া অলৰাউণ্ড ডেভেলপমেণ্ট আৰু বিজেপি পৰিৱৰ্তন তথা সবকা সাথ সবকা বিকাশৰ ধুমুহাত ৰাখি মধুসূদন কৰিবলগীয়া হৈছে বৃহত্তৰ হামৰেনবাসী টংকা মুকামৰ পৰা হামৰেনলৈ যোৱা লিনচিকা মূলক বম পথৰ চৰম দুৰ্দশাৰ বাবে খেৰণি মহিলা সমাৰোহলৈ আহিবলগীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰাপত্তাৰ সংক্ৰান্তত যাবলগীয়া নিৰাপত্তাৰক্ষীসকলেও ঘণ্টাজুৰি অপেক্ষা কৰিহে অতিক্ৰম কৰিবলৈ সক্ষম হৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত কি কংগ্ৰেছ কি বিজেপি শাসনৰ মতিগতি প্ৰায় একেই অলৰাউণ্ড ডেভেলপমেণ্ট অৰ্থাৎ সামগ্ৰিক দিশৰ উন্নয়নৰ ঢাক ঢোল বজাই 15 বছৰ কাল শাসক নেতাসকলে নিজে প্ৰশাসনৰ ভিতৰখিনি হজম কৰি বাকলি ভাগখিনি সাধাৰণ ৰাইজলৈ দলিয়াই দিলে সেয়াই আছিল কংগ্ৰেছ চৰকাৰৰ উন্নয়ন এতিয়া বিজেপি পৰিৱৰ্তনৰ ধুমুহাৰ এছাতি বতাহো এই লিনচিকা মূলক বম অঞ্চলত স্পৰ্শ কৰা নাই সেয়েহে যাতায়াতৰ বাবে আৰক্ষীয়ে হওক সাধাৰণ ৰাইজেও হওক এই দুৰ্ভোগ বৈঠালঞ্চ আৰু হামৰেন গড়কাপ্তানি বিভাগৰ পথ সংমণ্ডলৰ অধীনত নিৰ্মাণ চলি থকা এই পথ সম্পূৰ্ণ হোৱাৰ উমঘাট নাই কাট নিউজৰ দৰ্শকসকলে ভালদৰে মন কৰক বিপদসংকুল এই ঠেক আৰু জৰাজীৰ্ণ পথেৰে বাঁহৰ মেটমৰা বোজাই কৰা ট্ৰাক আৰু নিৰাপত্তাৰক্ষী গাড়ী কেনেদৰে অতিক্ৰম কৰিছে বজাৰ হাতলৈ বুলি হোজাই নতুবা টংকা মুকাবলৈ শাক পাচলি বিক্ৰীৰ বাবে যোৱা সাধাৰণ মহিলাসকলে কিমান বছৰ ধৰি এই পথটোৰ এই জমৰ যাতনা ভুগি যাতায়াত কৰি আছে দুখীয়া নিচলা ৰাইজৰ সেৱাৰ বাবে গঠিত ৰাজনৈতিক নেতাসকল নিৰ্বাচনত জিকি পৰিষদৰ শাসনৰ গাদীত বহাৰ লগে লগে সমূলি পাহৰি যায় হামৰেনৰ পৰা সুন্দৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ